নমস্কাৰ আমি কাট অফ ভিডিঅ' বনাম বুলি যেহেতু কৈছিলোঁ আৰু তাৰ ওপৰত কিছু এনালাইজ কৰি আছিলোঁ সময়ে সময়ে কমিউনিটি পোল আৰু মই এখন গুগল ফৰ্মৰ লিংক দিছিলোঁ য'ত প্ৰায় 1000 প্ৰায় 1100 নহয় 1000টো কালি আছিল প্ৰায় 1100 মোৰ তাতে ইয়াতে মানে ৰেছপঞ্চ আহিছে 1139টা টোটেল কেণ্ডিডেটে মানে ফৰ্মখন ফিল আপ কৰিছে যাৰ ফলত মোৰ হাতত বহু কাফি ডাটা মোৰ হাতত মানে আহি গ'ল যাৰ পৰা এটা মানে কাট অফ ক'ব পৰা মানে হ'লোঁ মই তো বহু সময় এনালাইজ বহুদিন মানে বহু সময় মানে কিছু সময় মই ভালকৈ এনালাইজ কৰাৰ পিছত সকলো ডাটা সকলো মাৰ্কবিলাক চোৱাৰ পিছত এটা মই কাট অফ ৰেডি কৰি ওলাই আছোঁ SSCGD 2022 মেল ফিমেল সকলোৰে জেনেৰেল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্ট অল এভৰিথিং অল কেটেগৰীৰ আমি যদি প্ৰথমতে গুগল মেপছৰ যিখিনি ডাটা আছিল মই সেইখিনি দেখাব খোজোঁ ইয়াত 1139টা আমাৰ ৰেছপঞ্চ আহিছে য'ত মই ক'ব খোজোঁ এইখিনি যদি পাৰ্চেণ্টেজ হিচাপত 50.2% প্ৰায় আধাতকৈ বেছি মানে 571জন OBCৰ মানে ৰেছপঞ্চ আহিছে আমি যদি চাওঁ EWSৰ 19.2% 219টা ৰেছপঞ্চ 7.8% মাত্ৰ URৰ মানে মাত্ৰ 89টা URৰ ৰেছপঞ্চ আহিছে 9.8% মানে 112টা ৰেছপঞ্চ আহিছে ST কেটেগৰীৰ আৰু SC কেটেগৰীৰ 147টা আহিছে আটাইতকৈ বেছি ইয়াতে মানে OBC কেটেগৰীৰ আহিছে আধাতকৈও বেছি ৰেছপঞ্চ OBC কেটেগৰীৰ পৰা আহিছে আৰু ইয়াত আহিছে 71% কিমান জেনেৰেল ডিষ্ট্ৰিক্ট 28% বৰ্ডাৰ ডিষ্ট্ৰিক্ট মেল আহিছে ইয়াতে 95.5% আৰু ফিমেল 4.5% এইখিনি হাতত আমাৰ ডাটা আহিছিল আৰু এইখিনি ডাটা আমি এক্সেলত এনেকুৱাকৈ চাব পাৰোঁ যে কাৰ কিমান মাৰ্ক নাম ৱাইজ সকলোবিলাক ইয়াতে আছে বাকী আমি যদি কাট অফৰ ফালে চাওঁ এবাৰ কাট অফ প্ৰথমতে যদি আমি মেলৰ কথা পাতোঁ SSCGD 2022 আছাম এক্সপেক্টেড কাট অফ মেল URৰ জেনেৰেল ডিষ্ট্ৰিক্ট 75ৰ পৰা 77 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট 71ৰ পৰা 69 যোৱাৰ সম্ভাৱনা আছে EWSৰ যদি আমি চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট 60ৰ পৰা 64 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট 55ৰ পৰা 57 এইখিনি যোৱাৰ মানে সম্ভাৱনা আছে OBC জেনেৰেল ডিষ্ট্ৰিক্ট যদি চাওঁ 67ৰ পৰা 69 বৰ্ডাৰ ডিষ্ট্ৰিক্ট হ'ল 62ৰ পৰা 64 এইখিনি আমাৰ OBCৰ SCৰ যদি চাওঁ আমি জেনেৰেল ডিষ্ট্ৰিক্ট 63ৰ পৰা 65 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট 59ৰ পৰা 61 আৰু ST যদি চাওঁ আমি 64ৰ পৰা মানে 66 আৰু ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট 60ৰ পৰা 62 এইখিনি মানে আমাৰ মেলৰ সম্ভাৱ্য মানে এক্সপেক্টেড কাট অফ এইখিনি আমাৰ মেলৰ যাব হয়তো ইয়াতকৈ 0.1 কমিব পাৰে মই নাভাবোঁ যে এইবাৰ ইয়াতকৈ কাট অফ আৰু বাঢ়িব এইখিনিৰ ভিতৰত বা এইখিনিৰ ওপৰত আছে যদি আপুনি এটা সিকিউৰ কেণ্ডিডেট আপোনাৰ চাকৰি এবাৰ নিশ্চয় হ'ব ইয়াতকৈ তলত আছে যদি বাই চান্স লাক চাকৰি হৈ যাব পাৰে মানে মই কোৱাই নাই যে ইয়াতকৈ তলত চাকৰি হ'ব নোৱাৰে হৈ যাব পাৰে কিন্তু মোৰ হিচাপত এক্সপেক্টেড কাট অফ এইখিনিয়ে আমি যদি এবাৰ ফিমেলৰ ফালে চকু দিওঁ UR জেনেৰেল ডিষ্ট্ৰিক্ট 64ৰ পৰা 67 ফিমেল আৰু UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 61ৰ পৰা 63 EWS জেনেৰেল ডিষ্ট্ৰিক্ট 45ৰ পৰা 47 আৰু EWS বৰ্ডাৰ ডিষ্ট্ৰিক্ট যিখিনি মেডিকেল কাট অফ লাগিছিল তাতে চাকৰি হ'ব 41.28 কাৰণ কেণ্ডিডেটছ তাতে নাই যিসকলে DME ফিট হৈছে যি এজন দুজন আছে তেওঁলোকৰ চাকৰি কনফাৰ্ম OBC যদি জেনেৰেল ডিষ্ট্ৰিক্ট চাওঁ 61ৰ পৰা 63 OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 56ৰ পৰা 58 SC জেনেৰেল ডিষ্ট্ৰিক্ট 59ৰ পৰা 61 আৰু SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 55ৰ পৰা 57 আমি যদি ST লৈ এবাৰ আহোঁ STG 60ৰ পৰা 62 STB 57ৰ পৰা 59 এইখিনি আছিল আমাৰ এক্সপেক্টেড কাট অফ অসমৰ মেল আৰু ফিমেলৰ কিমান যাব পাৰে ইয়াতকৈ অকণমান কমিব পাৰে মোৰ হিচাপত অকণমান ড্ৰপ দেখিব পাৰোঁ কিন্তু বহুত বেছি ডিফাৰেণ্ট নহ'ব যেন লাগে এইবাৰ যদি বাহিৰা কিন্তু 300 পৰা 400 নলাল হৈ এইবাৰ ইয়াতকৈ আৰু কাট অফ 2-3 মাৰ্ককৈ প্লাছ হ'ল হয় যদি ইয়াত মই 64ৰ পৰা 67 কৈছোঁ তেতিয়া হয়তো ক'লোঁ হয় যে 67ৰ পৰা 70ৰ ভিতৰত কাট অফ থাকিব URৰ জেনেৰেল ডিষ্ট্ৰিক্টত কাৰণ বাহিৰা কেণ্ডিডেটছখিনি ওলোৱাত কিছু মাৰ্ক ডাউন হ'ব এইবাৰ প্ৰথমতকৈ মানে কাৰণ প্ৰথম তেওঁলোকে সোমাই আছিলতো সেইকাৰণে একেবাৰে DME কাট অফ হাই উঠি গ'ল এতিয়া যিহেতু কিছু সংখ্যক ওলাই গ'ল মানে 40-60 নহয় 40-50% মান যিটো বাহিৰা ওলাল ডেট মিনছ কিছু ডাউন আমি ফাইনেল কাট অফত দেখিব পাৰিম আৰু 300-400 ল'ৰা অসমত নতুন চাকৰি পাব এইবাৰ বা ছোৱালীয়ে সক্ষম হ'ব বাকি এইখিনি ডাটা যদি লাগে মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাৰ পৰা ডাউনলোড কৰিব পাৰে মই পাব্লিকলি এভেইলেবল কৰি দিম
আই হোপ সকলোৱে এইখিনি বুজি পালে। আজি এইখিনিতে এৰিম। ধন্যবাদ। জয় আই অসম।